আপোনালোক সকলোকে আমাৰ চেনেল অনুসন্ধানী মনলৈ স্বাগতম জনাইছো। পইচানো কেনে ধৰণে ছপা কৰা হয় আহকচোন আজি আমি সেই বিষয়ে অলপ কথা পাতি চাওঁ। পইচা ছপা কৰা প্ৰণালীটো আচলতে সকলো ঠাইতে প্ৰায় একেই। সেয়ে আমি ইউৰোপীয় দেশসমূহত ব্যৱহাৰ হোৱা ইউৰো নামৰ নোটখনৰ ছপা প্ৰণালীটো বাছি লৈছো। উল্লেখযোগ্য যে ইউৰো নামৰ নোটখন পৃথিৱীৰ আটাইতকৈ বেছি দেশত পোৱা যায়। এই পইচা ছপা কৰা প্ৰণালীটোত পোনপ্ৰথমে লগা বস্তুবিধ হ'ল কাগজ। এই কাগজ তৈয়াৰ কৰা কাৰখানা আৰু পইচা ছপা কৰা কাৰখানা একেই নহয়। এই কাগজ অতি উন্নত মানদণ্ড আৰু বিশেষ গুণসম্পন্ন হয়। পইচা ছপা কৰোঁতে লগা এই কাগজ প্ৰায় 90% কপাহেৰে নিৰ্মিত হয়। ভাৰতত এনেধৰণৰ কাগজ কাৰখানা কৰ্ণাটকৰ মাইচুৰত অৱস্থিত। এই পইচাসমূহ ছপা কৰাৰ আগেয়ে যি কাগজ তৈয়াৰ কৰা হয় সেই কাগজ তৈয়াৰ কৰোঁতেই কাগজসমূহত কিছুমান সুৰক্ষা প্ৰণালী লগাই দিয়া হয়, যেনে হলগ্ৰাম, ৱাটাৰমাৰ্ক আদি। অৰ্থাৎ পইচা ছপা কৰাৰ আগেয়ে কাগজবোৰত এই সুৰক্ষা প্ৰণালীবোৰ লাগি আহে। কাগজ তৈয়াৰ কৰা কাৰখানাত এই কাগজসমূহ যেতিয়া পৰীক্ষা নিৰীক্ষা কৰি ছপা কৰাৰ যোগ্য বুলি সিদ্ধান্ত লয়, তেতিয়া এই কাগজবোৰ এক বিশেষ আকাৰত কাটি পইচা ছপা কৰা কাৰখানালৈ বাণ্ডল হিচাপে পঠিয়াই দিয়া হয়। সাধাৰণতে এখিলা কাগজত 32খন নোট ছপা কৰিব পৰাকৈ কটা হয়। এই কাগজবোৰ নোট ছপা কৰা কাৰখানাত পুনৰবাৰ পৰীক্ষা নিৰীক্ষা কৰা হয়। পইচা ছপা কৰা কামত সাধাৰণতে প্ৰেছ প্ৰিণ্টিং পদ্ধতি ব্যৱহাৰ কৰা হয়। অৰ্থাৎ কাগজৰ ওপৰত প্ৰিণ্ট কৰিবলগীয়া বস্তুসমূহ হেঁচা প্ৰয়োগ কৰি প্ৰিণ্ট কৰা হয়। অন্যহাতে আমি দেখি থকা বস্তুবিলাক যেনে কম্পিউটাৰৰ দ্বাৰা কাগজ প্ৰিণ্ট কৰা কামত স্ক্ৰেনিং প্ৰিণ্টিং ব্যৱহাৰ কৰা হয়। হেঁচা প্ৰয়োগ কৰি পইচাবোৰ প্ৰিণ্ট কৰিবৰ কাৰণে যিবোৰ সাঁচ ব্যৱহাৰ কৰা হয় সেইবোৰ ইতিমধ্যেই কিছুমান মেটেলিক প্লেটৰ ওপৰত সাজু কৰি থোৱা থাকে। ছপা কৰা পদ্ধতিটো কিছুমান পৰ্যায়ক্ৰমে পাৰ হৈ যায়। ইয়াৰ প্ৰথম পৰ্যায়টো হ'ল অফছেট প্ৰিণ্টিং। এই অফছেট প্ৰিণ্টিং পৰ্যায়টোৰ মূল লক্ষ্য বা মূল উদ্দেশ্যটো হ'ল যে পইচাটোত থকা মৌলিক বা প্ৰাথমিক যিখিনি ড্ৰয়িং সেই ড্ৰয়িংখিনি অফছেট প্ৰিণ্টিং পৰ্যায়টোৰ ভিতৰতে পইচাটোত ছপা কৰা হয়। যেনে ধৰক এটা চৰাই, এজন ব্যক্তি, কিছুমান সংখ্যা, কিছুমান আখৰ আদি বিভিন্ন ধৰণৰ মৌলিক চিত্ৰসমূহ এই অফছেট প্ৰিণ্টিং পৰ্যায়টোৰ ভিতৰতে ছপা কৰা হয়। অফছেট প্ৰিণ্টিং পৰ্যায়টোৰ পিছতে এজন নিৰীক্ষকে কম্পিউটাৰৰ জৰিয়তে এই কাগজসমূহ নিৰীক্ষণ কৰে আৰু যিকেইখন কাগজত ছপা কৰোঁতে কিছুমান খুঁত ৰৈ যায় সেইবোৰক তেওঁলোকে ৰিজেক্ট কৰি দিয়ে। ইয়াৰ পিছতে আহিল দ্বিতীয় পৰ্যায়ৰ প্ৰিণ্টিং। দ্বিতীয় পৰ্যায়ৰ প্ৰিণ্টিং হ'ল ছিকিউৰিটি ষ্ট্ৰিপ, অৰ্থাৎ পইচাৰ ভিতৰত বিভিন্ন ছিকিউৰিটি ফিচাৰ্ছ থাকে। যেনেকৈ আমাৰ ভাৰতীয় মুদ্ৰাটোৰ ভিতৰত এডাল সৰু পটি থাকে। সেই পটিডাল সূৰ্যৰ পোহৰত বা আল্ট্ৰাভায়লেট ৰশ্মিৰ তলত জিলিকি উঠে। এনেধৰণৰ ছিকিউৰিটি ষ্ট্ৰিপবোৰ লগাবৰ কাৰণে দ্বিতীয় পৰ্যায়ৰ প্ৰিণ্টিং হয়। এই প্ৰিণ্টিংটোত অতি উচ্চ পৰিমাণৰ হিট আৰু অতি উচ্চ পৰিমাণৰ হেঁচা প্ৰয়োগ কৰা হয়। তৃতীয় পৰ্যায়ৰ প্ৰিণ্টিংটো হ'ল চিল স্ক্ৰীন প্ৰিণ্টিং। চিল স্ক্ৰীন প্ৰিণ্টিঙত এনে কিছুমান চিহ্ন বা সংখ্যা বা আখৰ ছপা কৰা হয় যিবোৰক বেলেগ বেলেগ কোণৰ পৰা চালে বেলেগ বেলেগ ৰূপ বা ৰং দেখা পোৱা যায়। এনে বৈশিষ্ট্যবোৰ ছপা কৰিবৰ বাবে চিল স্ক্ৰীন প্ৰিণ্টিং ব্যৱহাৰ কৰা হয়। এই পদ্ধতিটোত ৰঙৰ লগতে কিছুমান চুম্বকীয় কণাৰ সংমিশ্ৰণ ঘটোৱা হয়, অৰ্থাৎ মেগনেটিক পিগমেণ্ট ইংক ব্যৱহাৰ কৰি ছপা কৰা হয়। আটাইতকৈ শেষৰ পৰ্যায়টো হ'ল ইণ্টেগ্লিউ প্ৰিণ্ট। কেতিয়াবা আপুনি অনুভৱ কৰিছেনে চকু মুদি পইচা চুই চালে আপুনি পইচাত কিছুমান বিশেষ ধৰণৰ ষ্ট্ৰাকচাৰ বা পেটাৰ্ণ বা গাঁথনি অনুভৱ কৰে?
এই গাঁথনিবোৰ ছপা কৰিবৰ কাৰণে তেওঁলোকে ইণ্টেগ্লিও প্ৰিণ্ট ব্যৱহাৰ কৰে। ইণ্টেগ্লিও প্ৰিণ্টত কোনো ৰং বা কালাৰ ব্যৱহাৰ নহয়। কিছুমান বিশেষ ধৰণৰ সাজ, সেই সাজবোৰ সংখ্যা, আখৰ বা ছবিৰো সাজ হ'ব পাৰে। এই সাজবোৰ অতি উচ্চ চাপ দি পইচাটোৰ ওপৰত বহুৱাই দিয়া হয় আৰু এই পদ্ধতিটোকে ইণ্টেগ্লিও প্ৰিণ্ট বুলি কোৱা হয়। তাৰ পাছত এটা পইচা ব্যৱহাৰৰ গ্ৰহণযোগ্য বুলি মানি ল'বৰ কাৰণে এটা বিশেষ ধৰণৰ পাছৱৰ্ড পইচাটোৰ ওপৰত প্ৰিণ্ট কৰিব লাগে। এই পাছৱৰ্ডটোত সংখ্যাও থাকে বা আখৰো থাকে। এই নাম্বাৰিং প্ৰচেছটোৰ কাৰণে এক অট'মেটেড প্ৰচেছ প্ৰিণ্টিং কাৰখানাটোত থাকে। এই নাম্বাৰ বা পাছৱৰ্ডটোক পইচাটোৰ বাৰ্থ চাৰ্টিফিকেট বুলি মানি ল'ব পাৰি। এই নাম্বাৰটো লগাই দিয়াৰ পাছতে সেই পইচাটো ব্যৱহাৰৰ উপযোগী তথা বৈধ বুলি মানি লোৱা হয়। আটাইতকৈ শেষৰ পৰ্যায়ৰ কামটো হৈছে এই বাণ্ডেল হিচাপৰ পইচাবোৰ কাটি উলিওৱাটো। এই কামটো অট'মেটিকেলি পইচা ছপা কৰা কাৰখানাতে কৰা হয়। অৱশেষত কম্পিউটাৰ বা এজন নিৰীক্ষকৰ যোগেদি পইচাসমূহ পৰীক্ষা কৰা হয়। আটাইতকৈ সৰু খুঁত দেখা পালেও কাগজৰ এই বাণ্ডুলসমূহ পৰৱৰ্তী পৰ্যায়লৈ যাবলৈ দিয়া নহয়। প্ৰিণ্ট কৰি হোৱাৰ পাছত যি বেংকে কাৰখানাটো পইচা বনাবলৈ কয় সেই বেংকটোলৈকে পঠিয়াই দিয়া হয়। বেংকৰ কৰ্মচাৰীসকলেও পইচাবোৰ নিৰীক্ষণ কৰে। তাৰ পিছতহে তেওঁলোকে ৰাইজৰ মাজত বিয়পাই দিয়ে। বহু ক্ষেত্ৰতে ATMৰ জৰিয়তেও ৰাইজৰ মাজত বিয়পাই দিয়ে। এনেধৰণৰ কথাবোৰৰ বিষয়ে জানি থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষত থকা বেল আইকনটো ক্লিক কৰক আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।